নৈৰ সৈতে কটোৱা সময়বোৰ। লুইতৰ পাৰৰ ল'ৰা আমি, উপজা দিনৰ পৰাই দেখি আহিছোঁ নৈখনি। সোণোৱালী শৈশৱৰ স্মৃতিৰে ভৰপূৰ হৈ আছে এই লুইতৰ পাৰখনি। আজিও বৰকৈ মনত পৰে মধুৰ ক্ষণবোৰ। মৎস্য চিকাৰ কৰা চাবলৈ কিমান যে হেঁপাহ। নৈখনৰ অপূৰ্ব সৌন্দৰ্য আজিও ম্লান পৰা নাই। কি যে মনোমোহা দৃশ্য, দেখিলেই মন ভৰি পৰে। পূৰ্বতে লুইতৰ পাৰত কিমান যে মানুহৰ সমাৱেশ, যেন পূজাৰ মেলা বহিছে। কিন্তু এতিয়া নৈখনে মাজে মাজে নিসংগতাত ভোগে। জোনাক নিশা তৰাবোৰৰ সৈতে আলিংগন কৰে। নৈখনে কেতিয়াবা বিষাদৰ যন্ত্ৰণাত কান্দে। ভাল বন্ধুত্বৰ গজালি মেলা সাক্ষী এই নৈখন। শৈশৱৰ পৰা বন্ধুত্ব কি এই নৈখনৰ পৰাই শিকিছোঁ, বুজিছোঁ। মাজে মাজে নৈখনলৈ যাওঁ, প্ৰিয় বন্ধুবোৰৰ সৈতে আড্ডা ৰোমাঞ্চকৰ হৈ পৰে। সূৰ্যোদয়ৰ প্ৰভাতী সুৰ কঢ়িয়াই অনা দৃশ্য খুব আনন্দ মনেৰে উপভোগ কৰোঁ। আবেলি সূৰ্যাস্তৰ দৃশ্য চাই আপ্লুত হৈ পৰোঁ। সন্ধ্যা নামি আহে। নৈখনে নিশাৰ আকাশৰ সৈতে কথা পাতে। কিন্তু ক্ৰমান্বয়ে সময়ে সুৰ সলাইছে। এতিয়া প্ৰকৃতিৰ ৰমীয়া সুৰক অৱহেলা কৰিবলৈ ল'লে সকলোৱে। আজি আৰু নাই উচ্ছ্বাসপূৰ্ণ সেই আড্ডা। যান্ত্ৰিকতাপূৰ্ণ আধুনিকতাক খোজ দিছে সকলোৱে। এতিয়া সকলো আবদ্ধ নিজ কোঠালিত, এণ্ড্ৰইড মোবাইলৰ জগতত। তাতেই সকলো সীমাবদ্ধ। অজস্ৰ বন্ধুৰ সৈতে চিনাকি, নাজানো এয়া সঁচা বন্ধু হয় নে নহয়। ধন্যবাদ।